হিয়া দিয়া নিয়া আৰু ককা দেউতাৰ ঘৰ যোৱাৰ দৰে জনপ্ৰিয় আৰু ছুপাৰহিট ছবিৰ উপহাৰ দিয়া এই জুটিটোক পুনৰাই ক'ত দেখিবলৈ পাব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক। আপোনালোকে ইয়াত দেখিবলৈ পাইছে গীতাৱলী ৰাজকুমাৰী আৰু ৰবি শৰ্মাৰ পুৰণি ফটো কিছুমান ইয়াত সংলগ্ন কৰি দিছোঁ। এই ৰবি শৰ্মা আৰু গীতাৱলী ৰাজকুমাৰী তাহানি হিয়া দিয়া নিয়া নাইবা ককা দেউতাৰ ঘৰ যোৱাৰ নিচিনা সেই ছবিবোৰৰ বাবে জনমানসত বা চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ মাজত খুবেই জনপ্ৰিয় হৈ পৰিছিল। আনকি বহুতো চলচ্চিত্ৰপ্ৰেমী যুৱক যুৱতীয়ে এই জুটিটোৰ মাজত নিজৰ প্ৰেয়সী নাইবা প্ৰেমিকক কল্পনা কৰিবলৈও লৈছিল। আশা কৰোঁ ৰাইজৰ সেই আগৰ ক্ৰেজ এতিয়াও এই দুয়োগৰাকী অভিনেতা অভিনেত্ৰীৰ ওপৰত বৰ্ষি থাকিব আৰু এই দুয়োগৰাকী অভিনেতা অভিনেত্ৰীক আমি অতি শীঘ্ৰেই সৰু পৰ্দাত দেখিবলৈ গৈ আছোঁ। ৰূপালী পৰ্দাৰ পৰা সৰু পৰ্দাত ভুমুকি মাৰিবলৈ ওলোৱা এই জনপ্ৰিয় জুটিটোক আমি ক'ত দেখিবলৈ পাম চাওঁ আহক। এই জুটিটোক আমি দেখিবলৈ পাম ৰং চেনেলত সম্প্ৰচাৰিত হ'বলগীয়া এখন নতুন ধাৰাবাহিক বৃন্দাবনত। পৰিয়ালৰ সকলোৰে উপভোগ্য এখন সৰ্বাংগ সুন্দৰ ধাৰাবাহিক হ'ব বুলি আমি খুবেই আশাবাদী। এনেকুৱা ইনফৰমেশ্যনবোৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।